Hello and welcome back to my YouTube channel Ovi Vlog. তো আজি আছো আমি কমাৰমঠা তিনিআলিত আৰু মেইন গৈ আছো আমি মুককচং আহি আছো তো অলপ দেৰি হ'ল আৰু মোৰ লগত আছে লগৰ দুটা আছে এটা আছে অচিন্ত তো হাই এটা দি দিয়ে তো আৰু এজন আছে ঐ নাই নাই সবকে দেখাব লাগিব আছে এজন আমাৰ এজন যাব আৰু লগৰ কিছুমান আহি আছে তো মই পুৰা ফুল মানে একদম হেৰি দেখিছো আৰু পুৰা এইবোৰ পিন্ধি আহিছোঁ তো চেলুনত সোমাই আছোঁ আৰু তো গৈ আছোঁ তালৈ তো সবকে দেখুৱাই আছোঁ তো ভিডিঅ'টো চাই থাকক আমি কমাৰমঠা তিনিআলিতে ৰৈ আছোঁ তো হেঁতি গোটেইগাল আহি আছে আৰু মই পূৰা বান্ধি কৰি লৈছোঁ আৰু ই আছে গোটেইকেইটা আছে আৰু আহি আছে আমি ৰৈ আছোঁ তো মই পূৰা ফুল ৰেডি তো যাবৰ কাৰণে তো সিহঁতি আহি লওক তাৰপিছত গৈ আছোঁ এটা কথা সবকে ৰাতিপুৱা 5:30 বজাত ফোন কৰি মানে জনাই আছোঁ মানে উঠ কৈ আছোঁ সবকে তো এতিয়া মানে যোৱা প্লেনিং হয় 7টা বজাত কিন্তু আমাৰ মানে 8টা-9টা বাজেগৈ মানে 2 ঘণ্টা লেট 3 ঘণ্টামান লেট তেনেকুৱা হৈ যায় মানে তো এতিয়া আহি আছে তো আগত লগ পাই আছে সিহঁতক সবকে দেখুৱাই আছোঁ মানে কোন আহিছে সব এক্সপালছে আছে ইয়াত তো ব্লগ বনাই আছোঁ মানে আৰু চিন্তি নাপাওঁ কিন্তু দেই নতুনকৈ লগ পাইছোঁ সবকে নতুন মানুহ সবকে দেখাইছোঁ দেই ব্লগ দি আছোঁ মানে মজা তো চিন্তি নাপাওঁ এবাৰ প্ৰথম মানে লগ পাইছোঁ আৰু চবৰে এক্সপালছ আৰু দুখন মানে বেলেগ ৰখি সবকে মানে লগ পালোঁহি আহি পেলানি আৰু এই বন্ধু কেইজনমান আছে লগতে আৰু সকলোবোৰ আছে তো ইয়াৰ পৰা গৈ আছোঁ মুককচং তো কিমান দেৰি লাগে গম নাপাওঁ ইয়াৰ পৰা 1-2 ঘণ্টামান লাগিব যোৱা মানে তাৰ মৰিয়নি পাবগৈ লাগিব মৰিয়নিটো ৰখি আছে কিছুমান তো ইয়াৰ পৰা ওলাই লওঁ তো গৈ আছোঁ তো ফাইনেলি আমি পালোঁহি মৰিয়নি আৰু তোমাৰ নামটো কৈ দিয়া সত্যজিত আৰু নিৰাজ বহুত লগৰ লগ পাইছোঁ আৰু ঋতুৰাজ আৰু বহুত গোটেইকেইজন আছে আৰু এইজন নামটো কি আছিলে তোমাৰ সুমন তো সবকে লগ পাই আছোঁ আৰু মৰিয়নিত আৰু লগৰ কেইজনমান আহিবলৈ আছে তো আহি লওক খেতি আৰু যাম আৰু ইয়াৰ পৰা ফাগুনি মনত কিনো জিৰণি নিদিয়ে বন্ধ মৰমেৰ কেঁকুৰি কাঢ়িব হাবি থুপি তো ফাইনেলি আমি নাগালেণ্ডত সোমালোঁ আৰু মেইন কথাটো হ'ল কি নাগালেণ্ড আৰু আছাম বৰ্ডাৰ য'ত আছে ত'ত মানে ভিডিঅ' এলাউ নাই তো সেইটো কাৰণে তাত ভিডিঅ' কৰিব নহ'ল আৰু ইয়াত আহি দেখিছোঁ গোটেই বৰষুণ আৰু মানে মেইন কথাটো হ'ল কি মোৰ বাইকখনৰ পিছফাল নাম্বাৰ প্লেটটো মানে খোলা হৈছে তো সেইটো কাৰণে পূৰা পিঠিলৈকে বোকা মাৰিছে তো সেইটো কাৰণে লাহে লাহে গৈ আছোঁ আৰু বতৰটো ইমান ভাল নহয় আগত কি হয় গম নাপাওঁ আৰু বহুতে কৈছে তাত গৈ আহিছে মানে পুলিচ এজনে কৈছিলে তো তাত পূৰা মানে ৰাস্তা বেয়া আছে তো সেইটো কাৰণে আগলৈ যাব পাৰিম নে নোৱাৰিম গম নাপাওঁ তো গৈ থাকোঁ আৰু তাত গৈহে গম পাম আৰু যিমানে গৈ আছোঁ ৰাস্তা সিমানে বেয়া হৈ গৈ আছে তো আগলৈ কি পাওঁ গম নাপাওঁ আৰু মেইন কথাটো হ'ল কি মোৰ বাইকটো ইমান টেনশ্যন নাই বাৰু যাবলৈ অফ ৰ'ডিং বাইক আৰু গোটেইখন অফ ৰ'ডিং আছে আৰু কেইখনমান গৈ আছে তো সেইখনৰ কাৰণে চিন্তা হৈ আছে তো আগত গৈ আছোঁ দেখুৱাই আছোঁ তো চাই থাকক মানে মই যিটো ভাবিছিলোঁ সেইটোকে হ'ল আৰু মানে মেইন কথাটো চব মানে পিছত কৈ গুচি আহিলে আমি আগবাঢ়ি গুচি আহিলোঁ আৰু ৰাস্তাৰ অৱস্থা বেয়া মানে মেইন কথাটো হ'ল কি ৰাস্তাটো মানে আগতে অলপ বেয়াও আছিলে তো আৰু বহুত বেয়া হৈ গ'ল আৰু ডাম্ফাই মানে মাটি আনি আছে তো সেইটো কাৰণে কি হয় আগত গৈহে গম পাম আৰু বাইকটা হালত দেখো কেলা মাথা বেয়া হৈ গৈছে বে এই এডভেঞ্চাৰ চং পোৱাগৈ নাই তো পালোহি আমি চানকি পামগৈ আৰু বাইকৰে আমাৰ এজন অফ ৰ'ডিং গোটেইকেইখন অফ ৰ'ডিং তো এইবোৰ বোকা আৰু এইজন ডমিনাৰলৈ গুচি আহিছে দেই ভাই আহিছিলোঁ ভালকৈ গোটেই অৱস্থা এইটো হৈ গৈছে আৰু আমাৰ এজন মেইন মানে আহি গোট খাই গ'লোহি আৰু আহি পেলানি বোকাটো যিটোহে মানে পুৰা গাড়ী আহি আছে গাড়ীবোৰ গৈ লওক ৰাস্তাটো মানে ভাল হ'ব বুলি ভাবিছিলোঁ কিন্তু
ভাবিছিলোঁ যে দৈয়াং চাং যাম, কিন্তু দৈয়াং গৈছিলোঁ, কিন্তু দৈয়াং মানে মেইন কথাটো হ'ল কি দৈয়াংটো গৈ থকা হয়, সেইটো কাৰণে আৰু এক্সপিৰিয়েঞ্চটো আজি মজা মানে কি প্ৰথমবাৰ এনেকুৱা ৰাস্তাত মানে আহিছোঁ আৰু ভাল লাগিছে আহি পেলাই, বেয়াও লগা নাই, কিন্তু গোটেই অৱস্থা বেয়া, বোকা চোকা লাগি ভালকৈ আহিছিলোঁ একদম ধুনীয়াকৈ ওলাই মেলি ঘৰৰ পৰা। তো এইবোৰে ৰূপ অৱস্থা মানে একদম খাতৰা আৰু এই যেনে তেনে আহিছে একদম পূৰা পূৰা আহিছে, ৰখি আছোঁ চব ইয়াতে। চকা লাগি ধৰিছে আগ চকা ৰ'বা নেদা আগ চকা লাগি ধৰিছে। ইয়ালৈ অহাটো ভুলেই হ'ল, মই মানে খোজকাঢ়ি যাবলগীয়া পৰিছে। পকা ৰাস্তা হয়, গোটেই মাটি চাটি এনে আছেতো, সেইটো কাৰণে গোটেই চফা জোচ একদম মানে শেষ হৈ গ'ল আৰু। তো আমাৰ এণ্ট্ৰক আমাৰ মেইন ৰাইডাৰ आज क्या लग गई? आज फुल वाट लग गई, वाट लड़े लग गई आज। ঠিকে আছে, ফুল অন জোচ ল'ৰা একদম মানে পূৰা এণ্টক লৈ পূৰা ফালি আছে বোকাত। তো আমি ফচি আছোঁ, চাই লওঁ আগত কি পাওঁ মানে। আগত 2খন নে 3খন আছে। हेलो তো বহুত কষ্টৰ ফলত মানে ভাল ৰাস্তা এটা পালোঁ। আৰু মেইন কথাটো হ'ল কি আপোনালোকে যিটো দেখিছে ভিউ, এইটো ভিউ হৈছে একদম পাহাৰৰ মাজত একদম গাঁৱৰ নিচিনা এখন পৰিৱেশ, আৰু ইয়াতো খেতি কৰি মানে ধান চান কাটি কৰি থৈছে আৰু। তো ভাল লাগিছে ৰাস্তাটো, আৰু আগলৈ কি ৰাস্তা হয় বা ঠিক নাই, মানে এইটো চাইডে বৰষুণ দিয়া নাই যে, তো সেইটো কাৰণে ভাল হৈ আছে। তো গৈ আছোঁ, আগত দেখাই আছোঁ আপোনালোকক। গাঁৱৰ নিচিনা লাগিছে ন, আমাৰ যেনেকৈ আপোনাৰ পথাৰ থাকে ন। সেউজেৰে ভৰা এখনি পথাৰ, চকুৰে নমনি নেদেখা শিপা, মৰমে আৱৰা হিয়াৰে বাহাৰ, কতনো কবিতা লিখিছো তোমাৰ। সেউজেৰে ভৰা এখনি পথাৰ, চকুৰে নমনি নেদেখা শিপা, মৰমে আৱৰা। তো ফাইনেলি চানকি পোৱাকৈ নাই মানে দেখিছে আপোনালোকে কুঁৱলী কেনেকুৱা তামাম, আৰু ঠাণ্ডা পূৰা লাগি গৈছে, হাত চাত একদম মানে পূৰা চেঁচা পৰি গৈছে, আৰু ৰাস্তাও ইমান এটা ভাল নহয়। তো কেনেকুৱা লাগিছে? কেনেকুৱা ক'ব লাগে, কেনেকুৱা লাগিছে? মজা লাগিছে। তো কুঁৱলী দেখিছে কেনেকুৱা, একদম মজা লাগিছে আল্টিমেট। কিন্তু এইকণহে ৰাস্তা ভাল নহয়, অকণমান বেয়া, চকুত কিবা এটা সোমালে। চিন্তা কৰি নাথাকোঁ মানে কি আৰু একদম তাত গৈ শান্তি লগ পাম, তো কিবা এটা খাই ল'ম, ঘৰৰ পৰা একো নোখোৱাকৈ আহিলোঁ, তো সেইটো কাৰণে কিবা এটা গৈ আগত গৈ খাই ল'মগৈ, একদম বিন্দাছ গৈ আছোঁ আৰু। তো আপোনালোকক দেখুৱাইছোঁ এই চানকি পালোহি, আৰু চানকিত চবেই ফটো চটো মৰাত ব্যস্ত। আমাৰ বাইক তো এক্সপালছ, চবেই এক্সপালছে আছে অফ ৰ'ডিং, আৰু মজা। এইখন সেই MZ250 পাহৰি থাকিলোঁ, নাই এক্সপালছে আছে, 5খনমান আছে। তো পূৰা কুঁৱলী, ৰ'দটো এতিয়াহে ওলাইছে। তো আহিলোঁ চবৰে লগতে ফটো চটো মাৰিলোঁ, নতুনকৈ মানে নতুন মানে কি আৰু আহিছোঁ বহুত দিনৰ মূৰত, মানে ফুৰিমকৈ মানে বহুত দিনৰ পৰা আশা কৰি আছিলোঁ। তো সেইটো কাৰণে ফুৰিবলৈ টাইমো পোৱা নাছিলোঁ, আজি সময় মিলাই কৰি মুঠতে আহিছোঁ, আৰু আহি পেলাই ভালো লাগিছে, আৰু এটা মুকলি পৰিৱেশত আছোঁ, আৰু ভাল লাগিছে আহি পেলাই, আৰু এনেকুৱা এটা এক্সপিৰিয়েঞ্চ মানে চব বোকা চোকা একদম পূৰা ফেনেকি আহিছোঁ আৰু ইয়ালৈ। তো ইমানখিনি কষ্ট কৰিলোঁ যেতিয়া আৰু মুককচঙলৈকে যাওঁ, তো মুককচঙত গৈ লগ পাই আছোঁ। তো আমি চানকিৰ পৰা ওলালোঁ, আৰু এতিয়া গৈ আছোঁ মুককচঙৰ ৰাস্তাত। মেইন কথাটো হ'ল কি ইয়াত ইমানেই মানে নেদেখে, মানে ইমানেই কুঁৱলী, তো কুঁৱলী নে ডাৱৰ ধৰিবই পৰা নাই। তো সেইটো কাৰণে গৈ আছোঁ, আৰু ৰাস্তাবোৰ ইমান ভাল নহয়, আৰু কেতিয়া যে ঠিক কৰিব ঠিক নাই। তো যদি ৰাস্তাটো ঠিক হয় বহুত মানে ভাল লাগিব গৈ পেলাই। আৰু আমি এই আগতে কেইটামান গৈ আছে, আৰু বাকীকেইটা চব পিছ পৰিলে, তো চবেই এৰি থৈ যায়, আৰু কি কৰিব উপায় নাই। তো সেইটো কাৰণে আমি গৈ আছোঁ, আৰু তাত গৈ পেলাই লগ পাই আছোঁ, আৰু আমি ভাবিছোঁ বেক হৈ ঘূৰি নাহোঁ বুলি ভাবিছোঁ। আৰু তো আমি সেইফালেদি ৰাস্তা আছে, মানে শিৱসাগৰ আমগুৰি যোৱা ৰাস্তা আছে, তো সেইফালেদি আমি যাম, আৰু কিমান টাইম হয় ঠিক নাই, সম্ভৱ ৰাতি 8-9টামান বাজিব লাগে ঘৰ পোৱা মানে। তো গৈ থাকোঁ, আৰু আপোনালোকে এনজয় কৰক চাই কেনে। তো তাত মোৰ মতে ভিডিঅ' চিডিঅ' কৰিব পৰা ইমান এটা নহ'ব নেকি, কাৰণ অলপ গাটো অলপ ঠিক নহয়, তো সেইটো কাৰণে অলপ মানে কিবা লাগি আছে। তো যিমান পাৰোঁ দেখুৱাম, আৰু আপোনালোকে চাই থাকক।
আবেগেৰে ভৰা হিয়াৰে খাৰ জ্বলাবানে চাকি হিয়াৰে তোমাৰে সযতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী সংগীতা হৃদয়তে সযতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে আমি এতিয়া মুককচঙৰ পৰা ওলাই দিলোঁ আৰু এতিয়া গৈ আছোঁ আমগুৰি ৰাস্তাত, মানে আমগুৰি ওলাবগৈ এইটো ৰাস্তা। তো গৈ আছোঁ আৰু আগত লগ পাই আছোঁ আপোনালোকক। তো ইয়াতে অলপ দেৰি ৰখিছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ, কাৰণ আন্ধাৰো হৈ গ'ল আৰু ইয়াৰ পৰা যাবতো লাগিবই। তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, নেক্সট এটা ব্লগত লগ পাইছোঁ আপোনালোকৰ সৈতে। তো আজিলৈ ইমানতে সামৰি মাৰিছোঁ, বাই বাই দেই, বহুত দেৰি হৈছে।